নামিছিখন একে উঠৰ ভিতৰতে আছে মানুহটো যামেই উদ্যোগনি লগতে লৈ যাম দিম আইজনী তোমাক যি লাগে সকলো দিম কোৱা তোমাৰ ক'ত কি হৈছে কোৱা ক'ত বুলি কথা নাছে একে য'ত ত'ত পিপিয়নি শিকিয়নি চিচিয়নি একে বেমাৰে আগুৰি ধৰিছে তেনেহ'লে মই ট্ৰিটমেণ্ট আৰম্ভ কৰি দিম তেনেহ'লে প্ৰথমতে হাতৰ পৰাই যাওঁ আইজনী তোমাৰ হাত দুখন ইমান কোমল বহুত কোমল বা সঁচাই বেমাৰ ভাল হৈছে সঁচাই বেমাৰ ভাল হৈছে পিপিয়নি গুচি গৈছে পুলিচ নে পেচেণ্ট পেচেণ্ট বাৰু তুমি অকণ বহাচোন কি হৈছে তোমাৰ বাবা কিচিং বাবা তুমি বোলে য'তেই কিছ কৰা চব বেমাৰ ঠিক হৈ যায় কি হৈছে তোমাৰ পাইলছ চি হে প্ৰভু কি বেমাৰ আনিলা কি হ'ল মই জকাৰ মই জকাৰ তোৰ খানদানত আছে মোৰ নিচিনা চেলিব্ৰিটি মানুহ ফিটা কটা এ বাকলি খানদানত ধৰি কথা নকব কৈ দিলো মাইলুং চান্দনী চাঁদ সে হতি হে সিতাरो সে নেহি ৱাটো দিল আচ্ছা পিছত দিবি চান্দনী চাঁদ সে হতি হে সিতাৰো সে নেহি উদ্বোধক সে হতা হে শিঙি মাছ সে নেহি বাকলি কি হৈছে কি হৈছে ছাৰ কি দেখ ল নহয় কি আপুনি ৰখি দিছে কিয় কওক পিছৰখিনি মোক এখন জেলেপি দোকানত ফিটা কাটিবলৈ মাতিছে তাই মোক জকাৰ বুলি কৈছে ছাৰ এই মানুহডালে মোক খানদানত ধৰি কথা কৈছে মোৰ খানদান গাহৰি পালনত 1 নম্বৰ সেইকাৰণে তই গাহৰি পোৱালিটো ছাৰ মই কি গাহৰিজনীৰ নিচিনা নেকি নহয় ৰ'বাচোন ৰ'বা যাওক বাহিৰত লাগোগে বলক তাই ইয়াতে থাকিব আপুনি যাওক এখন হেৰ বুলুং দাইটি চুই দিলে শিঙি মাছে চাহকাপ এই চাহকাপৰ কাৰণে তোমাক মই জীৱনত এৰিব নোৱাৰিম মনে কলিজা হয় নেকি মানে তুমি যেতিয়া চাহকাপ বনোৱা যেতিয়া গাখীৰটো ঢালা উতলি আহে যে তেতিয়া মানে তুমি কি হ'ব ইমান প্ৰশংসা নকৰিলেও হ'ব দে এনে গাখীৰটো কি উইচ কৰিছা মই যি পাওঁ তাকে দিওঁ মোৰ যে বৌ দোকানৰ আছে প্ৰদীপ দা পাণ দোকানী প্ৰদীপ সি লৈ আহিলে নহয় কি লৈ আহিলে কাকলি কি কথা কবলৈ আহিছ তাৰ 2টা ল'ৰা-ছোৱালী আছে আকৌ বিয়া পাতিলে ছোৱালী নহয় নতুনকে গৰু এজনী আনিছে নামটো কাকলি ৰাখিছে মই নাকলি যা কি গাখীৰ ওলাই হে সিদিনাখন গাখীৰত পানী মিলাই আছে মই তাক সুধিছো সি কৈছে খিয়াবই নোৱাৰি ইমান আঠা গাখীৰ ওলাইছে একে পানী মিলাইহে পাতল কৰিছে মূৰ্খটো এইটো সেয়া গাখীৰত পানী মিলাই ভেজাল কৰি ৰাইজক বেচিব এতিয়া ভেজালহে কৰিছে নহলেও গৰু এজনী ব্যৱহাৰ ভাল আই তোকনো ইমান ভাল ব্যৱহাৰ কৰিলে নে কি প্ৰদীপ দাস যে সিদিনা সুধিছো 1 কেজিকে গাখীৰ কিন্তু আমাৰ মইনা কলিতাক লাগিব প্ৰদীপ দাই একো উত্তৰে নিদিছে গৰুজনীয়ে কি শলাগিছে হ'ব এইটো খানা মানুহবিলাকে মোক দেখিব নোৱাৰা হৈছে নেকি এতিয়াও মাৰিবলৈ দৰা ফুৰিছে দেখিছে তোৰ এনেও অলপ তেলটো ফাটিছে মোৰ অকণ ফাটিছে নেকি থা কি কৰিব লাগিব বাৰু তোৰ টেংকি ফালিব লাগিব তেলৰ টেংকি এনেকে ফালিব থা আগুৱাই দে একে দুজনক মাৰি মাৰিলো চা কোন দুজন এই যে মহাভাৰত কৌৰৱ মাধৱ এয়া দুৰ্যোধন মই ভীম বুজিলি ফালি গলো টেংকি চা হেঁপাহ পলাই মাৰিছে বগা ভীমটো এইটো আপুনি এনেকুৱা কি গালে 2 লাইন গাই দিওঁ গাওকচোন গাওক ओ मेरा अपना देश ओ मेरा चिकना देश देख लो एक बार मुँह तुहार ख्वाहिश मेरी भरा नहीं है কি গাইছে এডাল আপুনি জাতীয় সংগীত হ'বলা হিন্দীত গায় নহলে বুজি নেপায় আপুনি চাগে প্ৰথম অসমীয়া যি জাতীয় সংগীত হিন্দীত গাই আহিছে ৰেকৰ্ড কৰিলো ধ্বংস কৰি থৈ আহিছে ডুবাই থৈ আহিছে কি লাগে বাৰ যে ফোন কৰি আছে কোন খাক হৈয়া মানুহটো যে কথাত ব্যস্ত আছে সেইটো তোৰ নাজানিছ বাৰ যে ফোন কৰি আছে মানে কি এই খাকত কি কৈছে কোন আখাৰ
মানুহটো চুৰ হোৱাৰ পিছত ধনী হৈ গৈছে সঁচা নে বাৰু সঁচাও বা এতিয়া চাগে চুৰটো বিচাৰি পেলাই কি কৰিব সমাধান জনাব সেইটো কি আছে এই গামোচা আৰু জাপি দিব পইচা পাতি দিব জানো পইচা দিব 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 জাপি গামোচা তোৰ পইচাটো মই আঁকি থৈ দিম আৰু ই আকৌ এহাৰ কি গৈ গ'ল পঢ়িছে ডাক্তাৰ ঐ তই আজিও যদি কিবা গণ্ডগোল কৰ নহয় একে চৰত কাণলতি লাগি আহিব হাতত তেনেকুৱা ব্যৱহাৰ নকৰিব ডাক্তাৰ আমিও মানুহ আমাৰো মাথা আছে আমাৰ অন্ত আছে কলিজা আছে কিডনী আছে আঁঠু ঘিলা আছে দেওৱা আছে ভৰি তলুৱালৈকে আছে এনেকুৱা ব্যৱহাৰ নকৰিব আমি বেলেগক ধনী কৰি থৈ অহা মানুহ ডাক্তাৰ এনেকে কথা কলে আমাৰ কলিজাত লাগে আঁঠু জিনজিনা ঘিলা জিনজিনা তলুৱা বিষায় তেনেকুৱা ব্যৱহাৰ নকৰিব ডাক্তাৰ জানো পাই ইয়াৰ কোনটো পাৰ্টছে কি কাম কৰে আৰু এতিয়া চাহ মনটো ইমান ভাল লাগি আছে চাহ মানে মনটো ইমান ভাল লাগি আছে চাহ মানে মানুহৰ জীৱনটোতো একোৱে নাছে কিন্তু আজি গম পাইছে জীৱনটোত কিবা এটা আছে সেইকাৰণে মোৰ মনটো ভাল লাগি আছে কিয় বা মানুহবিলাক ধনী কৰি পেলালে যেন কাক ধনী কৰিলানো মানে মেটাৰটো কি হৈছিলে কি লাগে বাৰ বাৰ যে ফোন কৰি আছে কোন খাক হৈ মানুহটো যে কথাত ব্যস্ত আছে সেইটো তোকতে নাজানিছ বাৰ বাৰ যে ফোন কৰি আছে মানে কি হৈছে চাহ মই যে মানুহ ফোনটো কিয় কাটি দিলি আহ ফোন কিয় কাটিলি তই নহয় মানে কথা মাজা হাতটো আহি গ'ল যে- মানে চুৰটো বিচাৰি নাপাইছে নাই পোৱা অ 3 বছৰ আগতে চুৰে চুৰ কৰি নিলে এতিয়া 3 বছৰ পাছত বাৰু বিচাৰিলে চুৰ বিচাৰি পামনে কি হ'ল গোসাঁই বৌ আজিকালি মহিলা সমিতি বাদ দিলে নেকি ন কিয় বাদ দিমগে আজিকালি চোন মিটিং চিটিঙৰ ভাষণ শুনাই নাপাওঁ হেতেৰি তই দেখা নাই পৰিস্থিতি ইমান বেয়া এইবোৰ ভাল হওক ৰ ৰিহাৰ্চল কেতিয়াৰ পৰা কিহৰ ৰিহাৰ্চেল এই মিটিঙৰ ভাষণ দিয়া ৰিহাৰ্চলটো কি হ'ল তাৰ মানে মই কি ৰিহাৰ্চেল কৰো হা ৰিহাৰ্চেল কৰো বৌ চাহ একাপ খুৱাবনে দৰ্জা বাওঁফালে আছে জুই জ্বলিছে যেতিয়া যাবই লাগিব